আজিলে বাবা কেনেকুৱা লাগিল কোৱা আপোনাক স্বাগতম জনাইছোঁ মোৰ এই নতুন ভিডিঅ'টোলৈ পিঠিত বেগ আৰু এই বাইক আছে ধুনীয়াকৈ ওলাই ৰেডি হৈ আহিছোঁ বাট ক'ত যাম আৰু কিয় যাম সকলোখিনি দেখাই থাকিম কৈ থাকিম চাই থাকক আমি সকলো ওলাই আহিছোঁ আমাৰ লগৰবোৰ তাত ওলাই ৰৈ আছে আমি বাইক লৈ যাম বাইক আমাৰ কলেজতে থৈ যাম কলেজত পাইছোঁহি চাওক এইটো মোৰ লগৰ দুডু দেৱজিত গৈ আছে এইটো নীলমণি এইখনেই হ'ল আমাৰ কলেজখন মাজুলী কলেজ সকলোখিনি আহি আছে সকলো অহাৰ পিছত আমি যাম দেউৰী জনজাতিসকলৰ ওপৰত এটা ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে আমি সকলো আজি ওলাই আহিছোঁ আমাৰ কলেজৰ মাজুলী কলেজৰ ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ পৰা আমি সকলোখিনি ওলাইছোঁ দেউৰী জনজাতিসকলৰ ওপৰত যিখিনি কালচাৰ যিটো ভৌগোলিক অৱস্থা সেই সকলোখিনি আপোনালোকক দেখাই থাকিম এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ পাব তো ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক এইখন হ'ল আমাৰ বাছখন আমাৰ ছাৰ আহি পালেহি তুলসী ছাৰ প্ৰণৱ ছাৰ আহিছোঁ আমি প্ৰণৱ ছাৰৰ ঘৰলৈ ছাৰৰ ঘৰৰ পৰা কিছুমান বস্তু আছে বস্তুকেইটা আমি আনিব আহিছোঁ আমি তাত ব্ৰেকফাষ্টৰ কাৰণে তাত খাবৰ কাৰণে লৈছোঁ ব্ৰেড আছে কণী আছে আমাৰ বেনাৰখন গাড়ীত লগাই আছে এইটো গোবিন্দ কৃষ্ণ গোবিন্দ হাই কৰ সকলোখিনি গাড়ীত উঠিছে ইতিমধ্যে মই উঠিম আৰু মেম ধুনীয়া হৈ আহিছে সকলোখিনি আহি গাড়ীত উপস্থিত হৈছে দীপজ্যোতিয়ে গাড়ী যাব লৈছে কেনেকুৱা গৰম কেনেকুৱা আহি আমি মুদবিল নৱৰত্নপুৰ বুলি কৈছে আমি তাত আহি পাইছোঁহি ফুলনিৰ হয় তো ছাৰৰ ৰিলেটিভৰ মানুহৰ ঘৰত আমি সকলোখিনি সোমাইছোঁ তাতে আমি সকলোৱে ব্ৰেকফাষ্ট খাম তাৰপৰা খাই পেলাই তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিম আপোনালোকে দেখাম চাই ৰেডি হৈ আছে ভোক কেনেকুৱা ভোক ব্ৰেকফাষ্ট কৰা সকলোৰে হৈ গৈছে এতিয়া আমি ইয়াৰ পৰা যাম যাই কৰি আকৌ আহিম ইয়াত আহি আকৌ ভাত খাম ইয়াতে ভাত বনাব ইয়াতে দিছে দেউৰী গাঁৱত আমি যাম তাৰপিছত দেউৰীসকলক আমি চাই আহি আকৌ ইয়াত আহি ভাত খাম ভাত খাই পেলাই সময় হ'ম পাইছোঁহি মাজৰেত উপস্থিত হৈছোঁহি এয়া এইখন আমাৰ বাছখন ৰখাই আছে এয়া গৈ আছে সকলো দেই হয়তো যদি কোৱা কিবা এটা কেনেকুৱা ভাল লাগিছে নাই মজা ফিলিংছ হেকেচনি মজাও ভেট খাই আহিছোঁ এতিয়া আমি সকলোখিনি ৰেডি হৈছে ইণ্টাৰভিউ চিডিউল দিয়া হৈছে সকলোকে এখন ভাল লাগিছে কিবা এটা কৈ দিয়ক ভাল লাগিছে ইয়ালৈ আহি এতিয়া গ'লেহে গম পাম প্ৰস্তুত চলিছে যিহেতু গোটেইখিনি একেলগে গ'লে অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেইটো কাৰণে তিনিটাকৈ গ্ৰুপ বান্ধি দিয়া হৈছে এইটো আমাৰ গ্ৰুপৰ মানুহখিনি এইখিনি আমাৰ গ্ৰুপৰ মানুহ সেয়া আমাৰ ছাৰ তুলসী ছাৰ আমাৰ লগত গৈছে কেনেকুৱা ছাৰ আকৌ ভিডিঅ'টো আমি কেনেদৰে কি কৰোঁ সকলো আপোনালোকক দেখাই থাকিম ভিডিঅ'টো এয়াই হৈছে দেউৰী জনজাতিসকলৰ এখন কি গাঁও ছাৰ গাঁওখনৰ নামটো কৈ দিয়ক শ্ৰীৰাম দেউৰী পূব শ্ৰীৰাম দেউৰী হয় এই গাঁওখনৰ নাম লেটছ গো আমি এতিয়া গৈ থাকোঁ কোনফালে এইফালে যাব নে এইফালে যাব গৰম কেনেকুৱা থেংক ইউ ভাল লাগিছে দেই আহি আমি এই ঘৰৰ মানুহৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ আপোনালোকৰ সাজপাৰো তেনেকৈ বিভিন্ন নাম আছে নামটো কৈ দিবচোন যেনেকৈ মিচিঙৰ কিবা ৰিবিঙা চেং আছে কি বুলি কয় কঁকাল বন্ধাখন জকাচিবা বুলি কয় ইগু বুলি কয় গামোচাখন বসে বুলি কয় মতা মানুহে পিন্ধা ধুতিখনক ইখু বুলি কোৱা হয় ন ইমান ৰ'দ ঘামি গোটেই গাল চাল ৰঙা হৈ গৈছে ছোৱালীবিলাকৰ অৱস্থা বেয়া ল'ৰাকেইটা এতিয়া পাছত এইকেইটা পুৰা একদম ৰ'দত থাকিব নোৱাৰা হৈ গৈছে গৰম কেনেকুৱা নিজা কোৱা তামাম ন আমি আহি এখন স্কুলত আহিছোঁ
হাই হাই কৰি দিয়া হাই তোমাৰ নামটো কি অঁ দেউৰী এতিয়া তুমি ঠিক আছে তুমি দেউৰী গান এটা গোৱাচোন গাই শুনোৱা গোৱা ধুনীয়া কবিতা কোনে গাব পাৰিবা তুমি শিকিলা যেনেকে এতিয়া আমাৰ বহাগ বিহু থাকে মাঘৰ বিহু থাকে হয় নে নহয় বহাগ বিহু যেনেকে বিহু গান গায় তোমালোকে দেউৰী কিবা বিহু আছে নাই আছে সেই বিহু গান এটা গোৱা দেউৰী বিহু এটা গোৱা ধুনীয়া হৈছে এতিয়া এতিয়া তোমালোকে এতিয়া বিহু যে নাচে যেনেকে আমাৰ অসমীয়া বিহুত বহাগ বিহুত যে নাচনীয়ে মুগা মেখেলা পিন্ধি নাচে হয় নাই এতিয়া তোমালোকৰ দেউৰীসকলৰ কিবা নৃত্য নাচিব জানা নাই অঁ ধুনীয়াকৈ নাচাচোন কোনোবা এজনে নাচা ধুনীয়াকৈ গান নাচা ধুনীয়াকৈ নাচিবা দেই ডাঙৰ আম ন এটা পকা আম নে কেঁচা আম অঁ ধুনীয়া হৈছে পাৰিছা বোলে এটা হাত তালি বজাই দিয়া অঁ আজিলৈ বা কেনেকুৱা লাগিল কোৱা বাহিৰে বাহিৰে আহি সেই স্কুলখনৰ পৰা আহি পেলাই দেউৰী মানুহৰ ঘৰত আমি আছোঁহি মোৰ লগৰখিনিয়ে তাত কিবা কিনি সোধ পোছ কৰি আছে আমাৰ সকলোখিনি হৈ গৈছে সকলোৱে আমাৰ তথ্য কালেক্ট কৰি আনিলে এতিয়া আমি ঘৰলৈ যাবলৈ ৰাওনা হ'ম আৰু খোৱা বোৱাটো আছেই তোমালোকে কেনেকুৱা পালা কোৱা খোৱাতে লাগিছ কি খাইছ আম গৰমৰ আম মজা গৰম উঠিছে আহি আমি গোটেইখিনি একেলগ হ'লোহি এতিয়া ভাত খাবৰ বাবে আমি য'ত প্ৰথমতে ব্ৰেকফাষ্ট কৰিছিলোঁ ত'ত আমি আহি ৰৈছোঁহি ইয়াতে খাম সকলোৱে গাড়ী পৰা নামিলে মোৰ ইমান গৰম লাগিছে বহি আছোঁ আপোনালোকে কেনেকুৱা পালে তাত আমি তাত যে যিখিনি মই দেখালোঁ কণ ল'ৰা ছোৱালীসকলে নাচিছিলে গাইছিলে ছবি আঁকিছিলে কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট কৰি জনাব পাই গ'লোহি আমাৰ কলেজত খাইছে বাই বাই তাৰ পৰা আহি আমি কলেজ পালোঁহি কলেজৰ পৰা বাইক লৈ পেলাই আমি ওলাই আহিছোঁ সকলো ঘৰলৈ গৈছে আৰু উলিয়াবলৈ মানা কৰিছিলে তথাপিতো উলিয়াই দিছোঁ ইয়াত মানে বেয়া পায় ওলাই তো আমি আহি পালোঁহি তাত বাছত আহি অলপ ফূৰ্তি চুৰ্তি অলপ কৰিলোঁ আনি লওঁ আহি পাই এতিয়া ইয়াত এইখন আমাৰ দৰিয়া ব্ৰিজৰ ওচৰত আমি ৰৈ আছোঁ গোটেইকেইটা ফটো চটো অলপ মাৰিলোঁ এতিয়া আমি ঘৰত যাম তাৰপিছত ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে সদৌ শেষত কমেণ্ট কৰি জনাব থেংক ইউ